हेलो जयश्री मिनी किचनলৈকে সকলোকে স্বাগতম জনাইছো। আজি খুবেই সাধাৰণ খাদ্য সম্ভাৰবিধ লৈ আহিছো। কঁঠালৰ গুটি কাৰি হয়, যেহেতু খুবেই গৰম পৰিছে। গৰমৰ দিনতো আমি লাইট খোৱাটো পছন্দ কৰোঁ, নহয় জানো? বলকচোন সামগ্ৰীবোৰ কি কি লাগে এটা এটাকৈ চাওঁ। এয়া লৈছোঁ প্ৰায় 35টাৰ পৰা 40টামান কঁঠালৰ গুটি, 2 চামুচমান সৰিয়হৰ তেল। খুব ইম্পৰ্টেণ্ট বস্তু এটা খাদ্য সামগ্ৰীত লগা, সেইটো হৈছে নিমখ। দুবাৰ ইউজ কৰিম নিমখটো আমি। ইয়াতে আছে 4 কোহমান নহৰু, 1 ইঞ্চিমান আদা, 3টামান শুকান জলকীয়া। তাৰ সলনি কেঁচাও ল'ব পাৰে, আজি নাছিলে মোৰ লগত কেঁচা। 4 ভাগৰ 1 ভাগ বেকিং ছ'ডা। প্ৰথমতে এয়া পকা কঁঠালৰ গুটি লৈছোঁ। গুটিবোৰ ধুই কিনে ৰ'দত 1 ৰ'দমান দি কিনে শুকুৱাই লৈছোঁ, তেতিয়া গুটিবোৰ এৰুৱাব খুব ভাল হয়। অকণমান ফাটি ফাটি উঠে গুটিবোৰৰ গাবোৰ এনেদৰে। এই বগা বাকলিটো এৰুৱাই লৈছোঁ মই প্ৰথমে। অৱশ্যে 2টা বাকলি থাকে, ব্ৰাউন কালাৰ এটা থাকে, এটা বগা। কিছুমানে ব্ৰাউনটো নেৰায়, বাট এই কাৰীখনত ব্ৰাউনটো এৰাব লাগে, তেতিয়াহ'লে কাৰীখনৰ কালাৰটো খুব সুন্দৰ হয়। এনেদৰে গুটিবোৰ এৰুৱাই লৈছোঁ মই। এনেদৰে মই গুটিখিনি বইল হ'বলৈ দিছোঁ কুকাৰত, আৰু কুকাৰত প্ৰায় 1 ইঞ্চিমান ওপৰলৈকে পানী দিছোঁ, আৰু সেই পানীখিনিত মই অকণমান নিমখ মিহলাই লৈছোঁ, কাৰণ নিমখে সদায় টান খাদ্য সামগ্ৰীবোৰ সোনকালে সিজাত হেল্প কৰে। এইটো এটা সৰু টিপছ আছিলে কিচেনৰ। এনেদৰে মই 5টাৰ পৰা 6টা হুইচেল মাৰি কিনে এইখিনি সিজাই লৈছোঁ, আৰু এয়া হুইচেল আহিও গ'ল। ইয়াৰ অকণমান পাছতে মই কুকাৰৰ পৰা এনেদৰে উলিয়াই লৈছোঁ, আৰু বিশেষ টাইম ৱেষ্ট কৰা নাই। ঠাণ্ডা পানী অকণমান দি দিছোঁ যাতে হাতেৰে লাৰিব পাৰোঁ, আৰু এইখিনি যিহেতু এৰুৱাব লাগিব বাকলিখিনি, এনেদৰে পিহি দিব গাটো, আৰু ধুনীয়াকৈ এৰ খাই যাব। এনেদৰে গোটেই বাকলিবোৰ এৰুৱাৰ পাছত মই পিটিকি লৈছোঁ, কাৰণ পিটিকি ল'লে কাৰীখনত এটা থিকনেছ দিয়ে আৰু বলিও বনে কাৰীখনৰ। এতিয়া মই পেন এখন গৰম হ'বলৈ দিছোঁ, আৰু প্ৰপাৰলি গৰম হোৱাৰ পাছত তাত দিছোঁ মই 2 চামুচ সৰিয়হৰ তেল। এতিয়া তেলখিনি গৰম হোৱাত মই শুকান জলকীয়া এটা ভাঙিলোঁ, আৰু তাৰ লগে লগে দিছোঁ মই আদা নহৰুখিনি কুটি ৰাখিছিলোঁ ধুনীয়াকৈ, সৰু সৰুকৈ বা মিহি মিহিকৈ। আপোনালোকে থেতেলিয়াই ল'ব পাৰে সেইখিনি। এনেদৰে অকণমান কেঁচা কেঁচা ভাৱটো নোযোৱালৈকে মই ভাজিছোঁ, আৰু লাইটলি কালাৰটো চেঞ্জ নোহোৱালৈকে ভাজিছোঁ। আৰু ইয়াৰ লগে লগে দিছোঁ মই এইখিনি পিটিকি ৰখা কঁঠালৰ গুটিখিনি। এইখিনিও প্ৰায় 2 পৰা 3 মিনিটমান মই মিডিয়াম ফ্লেমত ভাজিছোঁ। আৰু একদম তাৰ পাছতে নৰ্মেল বা গৰম পানী বা নৰ্মেল পানী যিকোনো পানীয়ে দিব পাৰে, আৰু যিমানখিনি কনচিষ্টেঞ্চি বিচাৰে সিমানখিনি দিব। এনেদৰে গোটেইখিনি ভালদৰে লৰাই মেলি তাত বাকী থকা জলকীয়াকেইটাও মই এড কৰিছোঁ। লগতে দিছোঁ এয়া 4 ভাগৰ 1 ভাগমান বেকিং ছ'ডা। এয়া নিমখৰ পৰিমাণটো অকণমান চাই কিনে দিব, কাৰণ আমি বইল কৰোঁতেও গুটিকেইটা বইল কৰোঁতেও নিমখ দিছিলোঁ, চ' তেনেকৈও গুটিকেইটাই নিমখ পাইছে, সেইকাৰণে অকণমান বেলেঞ্চ কৰি কিনে নিমখটো দিব। এনেদৰে ভালদৰে লৰাই মেলি এনেদৰে ঢাকোনখন লগাই দি প্ৰায় 5 পৰা 7 মিনিটমান সময় ৰান্ধিছোঁ। এয়া খুব সহজতে হোৱা আৰু কম সময়তে হোৱা কঁঠাল গুটি কাৰীখন ৰেডি হৈ গ'ল। এতিয়া খোৱাহে কথা আৰু, নহয় জানো? আৰু কঁঠাল গুটি খাব লাগে, কাৰণ ইয়াত থকা আইৰণৰ পৰিমাণে মানুহৰ শৰীৰত ব্লাড চাৰ্কুলেশ্যন বঢ়ায়, আৰু ব্লাড চাৰ্কুলেশ্যনে সুস্থ ছাল আৰু চুলিৰ কাৰণে বৰঙণি যোগায়। শেষত এটাই ক'ম, মই যিমানখিনিয়ে মোৰ ভিডিঅ'টো চাই আছে সেইসকলকে কৈছোঁ বাৰু, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ হেল্ডি আৰু ইজি ফুড কাৰনো পচন্দৰ নহয় জানো? নতুন এটি ভিডিঅ'ৰ সৈতে অহা সপ্তাহত পুনৰবাৰ আহিম জয়শ্ৰী মিনি কিচেনলৈকে। আজিলৈ আহিছোঁ।